चाहे जिंदगी है। तुझको गले लगा के बैठा दिया फलक पे, मुझे खाक से उठा के तेरी आँखी को। नमस्कार, আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব, কিয়নো আজিৰ ভিডিঅ'টোত আজি মোক মানে সঁহাৰি জনাব। আজিৰ ভিডিঅ'টোত মই মানে বনোৱা কৰা কৰি থাকিব লাগিব। তো বাবুদা আছে, বাবুদাই আপোনালোকক ভিডিঅ'খিনি আজি ব্লগটো মানে বাবুদাই চলাব। তো অসমীয়া মানুহৰ পৰম্পৰাগত যি নখোৱা, তো নখোৱা আজি পাতিছোঁ। তো নখোৱালৈ আজি মানে ইনভাইট কৰি আনিছোঁ আমাৰ মৰমৰ বাবুদা। তো বাবুদাই আজি এই নখোৱাত তো নখোৱাৰ বিষয়ে কিহৰ কাৰণে খাব লাগে বা কিয় খায় সেই বিষয়টো ক'ব। তাৰ লগতে আজিৰ ভিডিঅ'টো মানে তেওঁ মানে আজি ব্লগটো তেওঁ চলাই লৈ যাব। তো বাবুদা, তো নখোৱাৰ বিষয়ে অলপমান কৈ দিয়া। ধন্যবাদ প্ৰথমতে শিৱটোক, ইউটিউব চেনেলৰ বিশেষকৈ ইউটিউব চেনেলটোক আমি ধন্যবাদ জনাইছোঁ শিৱৰ। আজি অসমীয়া ক'ব গ'লে পৰম্পৰা, আমাৰ অসমীয়াৰ পৰম্পৰা জীয়াই ৰখাৰ যি প্ৰচেষ্টা, বিশেষকৈ নখোৱাৰ, লখিমী পথাৰৰ পৰা ঘৰত সোমোৱাৰ আগমুহূৰ্তত বা পিছৰ মুহূৰ্তত আমি কি কৰোঁ, নখ খাওঁ। তো সেই লখিমীক আদৰাৰ যি প্ৰচেষ্টা আজি আমি জীয়াই ৰাখিবলৈ গৈছোঁ। আৰু এয়া আমি দেখিবলৈ পাইছোঁ, আমি পিছফালে যদি চাব পাৰোঁ, ভিডিঅ' যদি দেখুৱাই দেখিবলৈ পাম আমাৰ ল'ৰা চামটোৱে বিশেষকৈ কেনেধৰণে প্ৰস্তুতি চলাই আছে। ৰাতি হ'ব পাৰে, কিন্তু ইয়াত আজি নখোৱা হ'বই। बहकी सभी जुबां है, हम हैं हजारों में। আৰু এটা মানে বেয়া খবৰ, তো মোৰ বন্ধু বাৰু আমাৰ সকলোৰে বন্ধু বাছু আমাৰ মাজৰ পৰা গুচি যাব। তো তাৰ কাৰণেও বহুত বেয়া লাগি আছে, আৰু সেইটো কাৰণে আমি আগতীয়াকৈ এবাৰ নখালোঁ। তেওঁৰ এতিয়া খানা চলি আছে। তো আপোনালোকে ভিডিঅ'টো চালে গোটেইখিনি গম পাই যাব। আৰু আজি ভিডিঅ'টোৰ কাৰণে মই বাবুদাৰ হাতত এতিয়া মোবাইলটো দিলোঁ, আৰু বাবুদাই আপোনালোকক এই ভিডিঅ'খিনি ব্লগটো আজি ভিডিঅ'টো আপোনালোকক কৰি দেখাব। चाहे जिंदगी है। চলাই লৈ থকা বাজতে মই মোবাইলটো ল'লোঁ, আৰু মোবাইলটো লোৱাৰ কাৰণে অলপমান কথা আছিলে। কথাখিনি এতিয়া মই কৈ আছোঁ। প্ৰথমতে খানাখিনি আইটেমখিনি আজি বাবুদাই অলপমান কৈ দিব কি কি আছে। খানাৰ আইটেমৰ কথা ক'বলৈ গ'লে আমি আজি বিশেষকৈ ল'ৰা চামৰ কাৰণে সকলোৰে প্ৰিয় বস্তু গাহৰিটো খুব ভাল পায়। কোনোবাই খাই নাখায় সেইটো ডাঙৰ বস্তু নহয়, কিন্তু ল'ৰা চামৰ কথা যদি আমি ক'বলৈ যাওঁ, ল'ৰা চামে প্ৰায় গাহৰি ভাল পায়। তো গাহৰিটো ৰাখিছোঁ। ডিম আছে আমাৰ, বইলো কৰা হৈছে। তো আমি ব্ৰইলাৰ মাংসও আনিছোঁ। তো ব্ৰইলাৰ মাংস অকণমান খাম বুলি ভাবিছোঁ। আৰু নতুন চাউল দিছে, নতুন চাউলো আছে। তো ঠিক একেদৰে আমাৰ শিৱৰ খেতি পথাৰৰ পৰা চুৰ কৰি আনিলোঁ কি মূলা চুৰ কৰি আনিলে, দাংবডি চুৰ কৰি আনিলে, ধনিয়া অলপ চুৰ কৰিছোঁ, আলু চুৰ কৰি আনিলে, আলু। তো এইখিনিক লৈ পেলাই তাৰমানে কি আজি আমাৰ আয়োজনটো আৰু মানে মূলা খেতিৰ পৰা এতিয়া মূলা চুৰ কৰি আনিলে। এয়া মূলা চুৰ বিহু নাপাতে মূলা চুৰ কৰিলে, আৰু আলু চুৰ কৰিম বুলি ভাবিছোঁ। কি হয় চাই লওঁ আজি। আৰু লাচাৰ মাছ ছিঙিম, লাচাৰ মাছ আহক আমি লাচাৰ মাছ ছিঙিমগৈ। ऐसी जिंदगी हम छिपाए, हम बनाए आए हम नाए। ऐसी जी छिपाए, ऐसी जी हम ना। এইফালে এতিয়া চাহ আহি আছে, মায়ে চাহটো লৈ আনিলে। চাহ ল বাবুদা, চাহ লোৱা চবে এক পেক মাৰি লোৱা। এয়া খাই আছোঁ ৰঙা চাহ, এক পেক চাহ লাগে নেকি নাজানো দেই।
কিয়নো কি ক'বা বাসুদা বহুত ভাল আছিলে মোক খেলাবলৈ গৈছিলে তোমাক ক্ৰিকেট খেলাব লৈ গৈছিলে তাৰপিছত ক্ৰিকেট খেলিবলৈ গৈছিলে আকৌ মোক শিকাই দিছিলে তোমাক ধুনীয়াকৈ শিকাই ন মোক পঢ়া শুনাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিছিল প্ৰশ্ন উত্তৰ ওলোৱাই দিছিল নতুন নাপালোঁ বাছুদাৰ মোবাইলত নেটত মাৰি হ'লেও মানে তোমাক পঢ়াৰ ক্ষেত্ৰত পূৰা সহায় কৰিছিল ন সহায় কৰিছিল ইমান আমি হাঁহি ধেমালি খেলাৰ পৰা আদি কৰি মোৰ যিমানকেইটা কভাৰ ভিডিঅ' চং আহিছিলে কভাৰ ভিডিঅ' চঙত তেওঁ বহুত সহায় কৰিছিলে কেমেৰাৰ পৰা আদি কৰি বা কেনেকৈ কি ধৰণৰ হ'ব তো ক'ৰবাত লগ ধৰিলে ফোন কৰিলে লগতে পাওঁ বাসুদাক তাৰপিছত এতিয়াতো বাসুদা গুচি গ'লে বহুত বেয়া লাগিব না মনটো বহুত দুখ লাগিব যে খেলাৰ বহুত প্ৰেছাৰ দি আছিলে বাসুদাই মই খেলিব গ'লোঁ মানে সহায় কৰি আছিলে হয় বাসুদা গ'লে বহুত বেয়া লাগিব খেল চেলো শিকাই আছিলে খেল শিকাই ইয়াৰ পৰা মিছ কৰিম বুলি কৈছোঁ অন্তৰৰ পৰা তাক বহুত মিছ কৰিম আজি বহুত দুখ অনুভৱ কৰিছোঁ এটা প্ৰীতি ভোজ হৈছে যদিও দুখ লাগিছে অন্তৰৰ পৰা দুখ লাগিছে আমাক প্ৰত্যেকটো ষ্টেপত সহায় কৰা এজন আমাৰ সদস্যক আমাৰ ইয়াৰ পৰা অকণমান আঁতৰলৈ পঠিয়াবলগীয়া হৈছে দুখ লাগিছে কিন্তু এটা ডাঙৰ কথা দেই আৰু 30 দিনমানৰ পিছত হয়তো বাছুৰ লগত মই আৰু শিৱও যাম আৰু 30 দিনমানৰ পিছত বাছুৰ লগত বাবুদা আমি মানে গৈ আছো तेरे संग मर जाना याद करेगी সব ল'ৰা ভালে চবে সহায় কৰিছে মোক আৰু চবে ভাল পায় চবৰ পৰা ভালে লাগিছে থাকি মিছ কৰিম আৰু চবক মিচিং বুট পৰা ল'ৰাখিনি নে ছোৱালীখিনি ল'ৰা ছোৱালী চবকে মিচিং কৰিছে তো আজিৰ ভিডিঅ'টো এইটো বাছুৱে ক'লে আপোনালোকক বাছুৰ ক্ষেত্ৰত এতিয়া গ'ল তো এতিয়া আমাৰ এইফালে খানা হৈ আছে এইফালে বাবুদা ৰেডি কৰি আছে তো খানা খোৱা হ'ব বেছি সময় নাই তো এইফালে দাদুদাই ধুনীয়াকৈ ৰখি চাই আছে একদম ঠাণ্ডা লাগিছে নাই ঠাণ্ডা পুৰা ঠাণ্ডা লাগিছে আজি বাছুৰ হাতেৰে খাবলৈ ওলাইছোঁ আমি আৰু লাষ্ট খানা ন লাষ্ট খানা বাছুৱে আমাক দিব সকলোবোৰ তো আমিয়ে লাষ্ট খানা তাক আজি খুৱাব লাগে আৰু নাই আজি তাৰ হাতেৰে খাম আমি লাষ্ট যাবগৈ যেতিয়া আমি লাষ্ট তাৰ হাতেৰে অলপ খাই যাব বিচাৰিছোঁ मेरी जिंदगी सवारी मुझको गले लगा के बैठा दिया फलक पे मुझे खाक से उठा के यारा तेरी यारी को मैंने तो खुदा माना याद মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্টছ কৰিব লাইক কৰিব যদি ভাল পাইছে আপোনালোকৰ সঁহাৰি মই পাম বুলি আশা কৰিছোঁ জীৱনৰ প্ৰথমবাৰ মই শিৱৰ সহযোগত বিশেষকৈ ইউটিউব ব্লগটো মই আগবঢ়াইছোঁ তো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব